Hello everyone, কি খবৰ? বাৰ ঘূৰি দিও। Hello guys, welcome to my YouTube channel. মই প্ৰথমে কৈ দিওঁ মোৰ এই ব্লগটো আপলোড কৰা মানে বহুত দেৰি হ'ল। দেৰি মানে বহুতেই দেৰি আৰু এয়া আমি জেঠাই ঘৰৰ পৰা ওলাইছো ৰাতিপুৱাই তেতিয়া 6টা মান বাজিছে আৰু 6টাত আমি গাড়ীত উঠিছো আৰু এয়া জেঠাই ঘৰৰ পৰা ওলালো আমি ডিব্ৰুগড় যাবলৈ আৰু বগীবিল হৈ পেলাই আমি ডিব্ৰুগড়লৈ যাম। তাত আব্বা আছে, আব্বাক আনিবলৈ যাম। মোৰ এই ব্লগটো দেৰিকৈ আপলোড কৰাৰ মেইন কাৰণটো হৈছে ইয়াৰ ক্লিপ কিছুমান ডিলিট হৈ গৈছিল যিখিনি আপোনালোকে নেক্সট পাৰ্টত দেখা পাব। এইখন হৈছে সোৱণশিৰি নদী। বহুত সৰুৰ পৰাই সোৱণশিৰি নদীৰ কথা শুনি আহিছিলোঁ, কিতাপত পাইছিলোঁ, আজি দেখা পালোঁ। আৰু এয়া আমি আহি বগীবিল ব্ৰিজ পাই গ'লোঁ। তাৰ আগত আমি অকণমান ৰৈছিলোঁ মানে গাড়ীত তেল ভৰাবলৈ আৰু আহি প্ৰায় 9টা বাজিছে। আমি 9টামান বজাত আহি বগীবিল ব্ৰিজৰ ওপৰ পাই গ'লোহি। আৰু এই আমি উঠিলোঁ, প্ৰথমবাৰৰ বাবে আহিছোঁ বগীবিল দলঙত। আৰু এয়া দেখিছেনে যোৱাৰ টাইমত একদম খালী আছিল, কৈছোঁ নহয় বহুতেই খালী আৰু ক'ৰবাত দুই এটা মানুহ দেখা পোৱা গৈছিল আৰু এনেই ৰৈ পেলাই চাই থকা, কিন্তু বাকী গোটেই খালীয়ে আছিল। বাকী যিবোৰ গাড়ী অহা যোৱা আৰু সেয়াই। এয়া মই গোটেই দলংখনেই কৰিছোঁ, আপোনালোকে চাব, নাচাই যদি অলপ স্কিপ কৰি দিব। আৰু বতৰটো অলপ ডাৱৰীয়া আছিল সেইদিনা যোৱাৰ টাইমত, পিছলৈ ভালেই বতৰ কৰিছে, কিন্তু ৰাতিপুৱাৰ পৰ অলপ ডাৱৰীয়াই আৰু। ভিডিঅ'টো চাই থাকক আৰু এনজয় কৰি থাকক। তো আমি গৈছিলোঁ প্ৰথমে ডিব্ৰুগড়লৈ আৰু ডিব্ৰুগড়ৰ পৰা আব্বাক আনিবলৈ। আব্বা কেইদিনমান আগতেই গৈছিলে, সেইকাৰণে আমাৰ লগত আব্বাক দেখা নাই। এয়া দেখিছেনে আহি ডিব্ৰুগড় পালোঁহি আৰু এয়া ৰাইট চাইডে এইখন কেম্প, ইয়াত আব্বাৰ হেডকোৱাৰ্টাৰ আছিল আৰু আমি ইয়াৰ ভিতৰত সোমাই অলপ পৰ ৰখিছিলোঁ আৰু ইয়াত ভিডিঅ' কৰা নাছিলোঁ কাৰণ কেম্পৰ ভিতৰত আৰু কি কৰিম, আব্বাৰ কিছুমান কামো আছিল সেয়াও কৰা হ'ল। তাৰ পৰা ইয়ালৈ আহিছিলোঁ, ইয়াতো আব্বাৰো কাম আছিল, লগতে আমি জেগাখিনিও চালোঁহি। ইয়াত দেখিছেনে ইমান ধুনীয়া জেগাবোৰ। ইমান মজা লাগিছে ইয়াততো আহি ৰাতিপুৱা টাইমত খোজকাঢ়ি, কি মজা। এয়া আমি আহি পালোঁহি ডিব্ৰুগড় SP বাগানৰ ওচৰত, ফুল বাগান। আৰু এইফালে গোটেই ব্ৰহ্মপুত্ৰ, জেগাখিনি ইমান ধুনীয়া লাগিছে নহয়। এইফালে গোটেই ব্ৰহ্মপুত্ৰ। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু হেপী নিউ ইয়াৰ চবকে। আজি 2020 1 জানুৱাৰী আৰু আমি আহিছোঁ ডিব্ৰুগড়লৈ।
আৰু ইয়াত আব্বা আছিলে আৰু আব্বাক নিবলৈ আহিছোঁ আৰু ওচৰতে ইয়াত এয়া ব্ৰহ্মপুত্ৰৰ পাৰখন গোটেই দেখা যায় ফুল বাগান বুলি কয় জেগাখিনিৰ নাম আৰু আমি ইয়ালৈ আহিছোঁ গোটেই এয়া আব্বা মাহঁত আগত গৈ আছে আৰু জেগাখিনি মই অলপ আপোনালোকক দেখুৱাই দিছোঁ বেছি কৰা নাই বাৰু অকণমান চাই থাকিব মোৰ লগতে ফটো উঠিব লাগিব চবেই ফটো উঠাই হোৱা নাই গোটেই চাইডটো এয়া পৰিৱেশটো বহুত ধুনীয়া মানে মোবাইলত হয়তো ইমানকৈ ধৰিব পৰা নাযায় কিন্তু বহুতেই ধুনীয়া কৈছোঁ নহয় আহিলে ইয়াত যাবলৈ মন নাযাব আৰু হা উঠাই আছোঁ এইয়া ইয়াত মাটিৰ চাকি বনাই আছে বা ধুনীয়া বস্তু এটা দেখিলোঁ দেই মোৰ বহুত চখ আছিলে এই বস্তুটো দেখা মিনিটমান চাই লওঁ মই পিছত কমাওঁগৈ বাৰু এইয়া ইয়াত মাটিৰ চাকি বনাই আছে গোটেই বনাই পেলাই ইয়াত শুকাবলৈ দিছে ৰ'দত এনেকৈ ৰ'দতেতো শুকুৱাই কাপ চাপ আছে আৰু ডিজাইনিং চাকি নহয় ঘটিৰ নিচিনা কাপ ইয়াত গোটেই ইয়াত ইয়াৰ ব্যৱসায় বাবা ডিব্ৰুগড়ত আহি এয়া ফুৰি আছো আৰু মাহঁতে এয়া ফটো উঠাত লাগি আছে সঁচাকে জেগাখিনি ইমান ধুনীয়া লাগিছে আমি মানে আছো একদম ব্ৰহ্মপুত্ৰৰ পাৰত ব্ৰহ্মপুত্ৰৰ পাৰ আৰু ইয়াৰ পৰা বহুত ধুনীয়া জেগাখিনি গৈ আছো ছবি অ'কে আমি ইয়াত চোৱা হ'ল আৰু ইয়াৰ পৰা আমি আকৌ সেই কেম্পৰ ভিতৰলৈ গৈছিলোঁ তাতো আব্বাৰ কিছুমান কাম আছিল মই কৈছোঁ তাত যি কামত গৈছিলোঁ আমি তেতিয়াও ভিডিঅ' কৰা নাই আৰু এয়া আমি উভতি আহিলোঁ ডিব্ৰুগড়ৰ পৰা আৰু এয়া এতিয়া হৈছে পেট পূজা কৰাৰ টাইম আৰু আমি তাকে বিচাৰি মানে মই চাৰ্চ কৰি পেলাই চালোঁ আৰু চাই পেলাই এইখনেই পাইছিলোঁ আৰু সেইকাৰণে ইয়াত সোমালোঁ আৰু বিচাৰি নোযোৱা জেগাবোৰ বিচাৰিবলৈ অলপ টানেই হয় তথাপিও বিচাৰি এয়া সোমালোঁ বহুত ধুনীয়া আছিল আৰু আগলৈ ভিডিঅ'টোবোৰ কৰিছোঁ আপোনালোকে দেখা পাবই আমি আহি পালোঁ বগীবিল ইক' ৰিজৰ্ট ইয়াতে ইক' ৰিজৰ্ট এখন আছে আমি তাতে সোমাইছোঁ আৰু ইয়াত খোৱা বোৱা কৰিম অকণমান চাম জেগাখিনি বহুত ধুনীয়া আৰু এইফালে আমি অলপ ছাইডলৈ গাড়ী ৰখাইছোঁ বগীবিল ইক' ৰিজৰ্টত আহি সোমাইছোঁহে আৰু যোনদিনাখন পাই মোৰ উঠি যাবই মন যোৱা নাই
আছোঁ চাই চাই। আপোনালোকক জেগাবোৰ অলপ অলপ দেখুৱাই দিওঁ, কিমান ধুনীয়া লাগিছে। এয়া গোটেইখন। আৰু আজি 1 জানুৱাৰী বুলি আমি এনেকৈ গোটেই দিনটো এনজয় কৰিছোঁ। ফেমিলি, মা, আব্বা হত চব আহিছোঁ। আৰু আমি গৈছিলোঁ প্ৰথমে ডিব্ৰুগড়লৈ। ডিব্ৰুগড়ত কাম আছিলে, তাত পৰা আহি পেলাই বগীবিলৰ ওচৰত ৰৈছোঁহি। যাওঁতে ৰোৱা নাছিলোঁ, আমি এতিয়া লখিমপুৰৰ পৰা গৈছোঁ আৰু। সেইখিনিতে মাহঁত বহি আছে, মই আহি ভিডিঅ'বোৰ কৰি আছোঁ। না বেছি নালাগে বাৰু, বহি আছে। মই এইফালে যাওঁ। পোৱালীবিলাকে উঠি পেলাই চুঁচৰিব পৰা খেলনা চিষ্টেম দি দিছে। ইয়াত আৰু এখন ঝুলনা আছে, ঝুলনাখন আছে বুলি। ঘূৰি দিওঁ, এবাৰ ঘূৰি দিওঁ জেগাখিনি।